নিয়োজন দিলোঁ তাৰপিছত মই বিজেপিত জইন কৰিম সেইদিনাই ঘোষণা কৰিছোঁ তাত আৰু কোনো পৰিকল্পনাৰ কথা নাথাকে এতিয়া বিজেপি হৈয়ে মই মানে ভৱিষ্যতত কাম কৰি যাম গতিকে মোৰ পাৰ্টিৰ এৰাৰ কথা আমাৰ পাৰ্টিৰ দলীয় নেতাবিলাকৰ মাজত পাৰ্টিৰ বিভিন্ন মানে যিবিলাক আমাৰ কাৰ্যসূচী কাৰ্য কি কয় এইবিলাক ক্ৰম তেনেকুৱা ধৰণৰ বস্তুবিলাকক লৈ ফালে তেনেকুৱা বিষয়বিলাকক লৈ ফালে আমাৰ অলপ মানে অমিল হৈছে গতিকে সেই অমিলৰ ক্ষেত্ৰত মই কিছুমান BPF দলৰ আজিৰ দিনটোত যিবিলাক আপোনাৰ কাম কৰিবলৈ সিদ্ধান্ত লৈছে সেইবিলাকত একমত হ'ব পৰা নাই আৰু সেইটোৰ কাৰণে মই মানে BPF দলৰ পৰা ওলাই অহাটো প্ৰয়োজন বুলি ভাবি মই BPF দলৰ পৰা ওলাই আহিম বিশেষকৈ স্যাৰ কেনেকুৱা কামে আপোনাক মানে BPF ৰ পৰা ওলাই অহাত বাধ্য কৰিছে এটা পলিচি এটা ৰাজনৈতিক দল ৰাজনৈতিকভাৱে জনগণৰ কাৰণে কাম কৰিবলৈ হয় কিন্তু সেই ৰাজনৈতিক দলৰ জনগণৰ স্বাৰ্থত কাম কৰাৰ ক্ষেত্ৰত যিবিলাক আপোনাৰ পৰিকল্পনা লৈ ফালে যিবিলাক আপোনাৰ মানে আমি কৰ্মসূচী তৈয়াৰ কৰোঁ সেইবিলাকেতো মূল আৰু সেইবিলাকত মোৰ মানে মনটো মিলা নাই তেওঁলোকৰ লগত একমত উপনীত হ'ব পৰা নাই মোৰ চিন্তাটো তো তেনেকুৱা ক'বলৈ গ'লে চাপ'জ BTCত আজি জনগণৰ দৈনন্দিন যিবিলাক মুখামুখি হোৱা সমস্যা এই সমস্যাবিলাক আমি কেনেকৈ আঁতৰাওঁ যে নিবনুৱা মানুহৰ সমস্যা কেনেকৈ আমি আঁতৰাওঁ কৃষকবিলাকৰ ক্ষেত্ৰত তেওঁলোকক মানে কৃষি যিবিলাক আপোনাৰ উৎপাদিত সামগ্ৰী আছে এইবিলাক আমি তাৰ ক্ষমতা কেনেকৈ বঢ়াওঁ কেনেকৈ তেওঁলোকক বজাৰৰ ব্যৱস্থা কৰোঁ মানে সেইবিলাকৰ মানে ওপৰত শিক্ষা দীক্ষা এইবিলাক আমাৰ বহুত তললৈ গুচি গৈছে BTC অঞ্চলত সেইটো আমি কেনেকৈ ঠিক কৰিব পাৰোঁ তো তেনেকুৱা ধৰণৰ বহুত বিষয় আছে যিটো মই BTCত লাষ্ট 5 ইয়াৰ্ছত যিবিলাক আমি পলিচিলৈ কাম কৰিছোঁ তাত ছেটিছফাইড হ'ব পৰা নাই ইয়াৰ পিছত BTCত আজি কিছুমান মানুহ অপেণ্ডেড হৈ ফালে BTCতে আমি নাথাকোঁ বুলি আজি বহুতে মানে আপোনাৰ মানে প্ৰতিক্ৰিয়া দি আছে আৰু ডিমাণ্ডো কৰিছে কৰ্টলৈকে গুচি গ'ল গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমাৰ BPF দলে মানুহক এটা বিশ্বাস দিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগিছিলে এই ব্যৱস্থাটো ল'ব পৰা নাই মাটি বাৰীক লৈ চবে শংকা হৈছে তো অসমৰ এই জনগণে কেনেকৈ জীয়াই থাকিব গতিকে তেওঁলোকে আন্দোলন কৰিবই প্ৰতিবাদ কৰিবই তেনেকুৱা কাউন্সিল নালাগে বুলি ক'ব আমি BTCত নাথাকোঁ বুলি ক'ব স্বাভাৱিক কথা গতিকে সেইবিলাক বিষয় গতিকে এতিয়া মই ভাবোঁ যে সেই BTCত আমাৰ বিজেপিৰ নেতৃত্বত যিটো চৰকাৰ গঠন কৰিবলৈ আজি উদ্যোগ লৈছে পলিচি লৈছে মই ভাবোঁ সেইটোৱেই মাত্ৰ BTC বাকীৰ কাৰণে এটা অপশ্যন যিটো অপশ্যনটো যদি গ্ৰহণ কৰে একত্ৰিতভাৱে তাত কোনো জাতি নাই বিজেপিত গতিকে সেই বিজেপি যদি BTCৰ মানুহ একত্ৰিত হয় বেলেগে কোৱাৰ নিচিনা বাহিৰৰ মানুহে BTC নচলায় BTCৰ মানুহে বিজেপিৰ নামত চিফ হ'ব BTCৰ মানে কিবা আপোনাৰ EM হ'ব আৰু BTCৰ ৰাইজেহে তেওঁলোকক ভোট দি পেলাই জয়যুক্ত কৰিব গতিকে সেই হিচাপে যদি পৰিৱৰ্তনৰ কথা ভাবে তেতিয়াহ'লে বিজেপিৰ চৰকাৰ অত্যন্ত প্ৰয়োজন ৩,০০০ কোটিতকৈ বেছি টকা আজি লাইবিলিটি কৰি থৈ দিছে ৩,০০০ কোটি ৬৫০ কোটি আমি বছৰত পাওঁ 5 বছৰ এডভান্স খৰচা কৰি থৈ দিছে ভগৱান জানে খৰচা সঁচা না মিছা গতিকে 5 বছৰ আমি যদি পেমেণ্ট দিব লাগে আগত পুৰাণা তেতিয়াহ'লে এটা স্কিম 1 লাখ টকাৰ আঁচনি আমি ল'ব নোৱাৰোঁ যদি আমি আধা আঁচনি ল'ম আধা পুৰাণা পেমেণ্ট দিম বুলি কয় 10 বছৰ আমাক লাগিব গতিকে BTC জৰুলা আজিৰ দিনটো যদি BTCৰ দ্বাৰা চৰকাৰ হয় অসমতো BTC চৰকাৰ হ'ব আৰু ভাৰতবৰ্ষত আমাৰ বিজেপিৰ চৰকাৰ আছে গতিকে অসমত বিজেপি চৰকাৰ হ'ব আৰু BTCত যদি বিজেপিৰ চৰকাৰ হয় এই গোটেইবিলাক আমি মিলাই একেবাৰতে 1-2 বছৰত গোটেই বস্তু ক্লিয়াৰ কৰি BTCৰ উন্নয়নৰ কাৰণে এটা নতুন গতিলৈ আমি কাম কৰিব পাৰিম স্যাৰ এই সিদ্ধান্তৰ ডিফাৰেন্স থাকে তাতো আৰু একেলগে থাকি পেলাইতো কাম কৰিব নোৱাৰে গতিকে মই তেওঁলোকৰ মতে কৰিব স্যাৰ আপোনাৰ বিজেপি প্ৰত্যাগমনে BPF দলটোক কি ধৰণৰ প্ৰভাৱ পেলাইছে বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ কি হ'ব বুলি ভৱিষ্যত একো নহয় ৰাজনীতিত এনেকুৱা থাকে এজন মানুহ ওলোৱা এজন মানুহ সোমোৱা সেইটো চলি থাকে মই ভাবোঁ চব যদি ঠিক থাকে BPF দল পাৰ্টি হিচাপে ধুনীয়াকৈ থাকিব ইলেকশ্যন কেতিয়াবা হাৰিব পাৰে কেতিয়াবা আকৌ জিকিব আৰু কেতিয়াবা যদি ভাল নেতৃত্ব ভাল চিন্তাধাৰা ভাল পৰিকল্পনা যদি হৈ যায় ৰাইজে আকলি ল'ব আকৌ সেইটো গজগজীয়া হৈ পেলাই পাৰ্টিটো চলি যাই থাকিব গতিকে এটা ৰাজনীতিক দল আজি থাকিব
কালি আকৌ নাথাকিব, পৰহি আকৌ থাকিব। গতিকে মই ভাবোঁ তাত একো নাই, তেওঁলোকে মনোবল লৈ পেলাই কাম কৰি গৈ থাকিলেও। গতিকে মই ভাবোঁ মানে এই ক্ষেত্ৰত তেনেকুৱা বিশেষ একো নাই। BPF দলৰ আপুনি অন্যতম এটা পিলাৰ আছিল, গতিকে সেই হিচাপত আজি পিলাৰ বুলি একো নাই ৰাজনীতিত, মানে তেনেকুৱা ধৰণৰ যে মই পিলাৰ হ'লে দেখোন মোৰ মতেতো চলিব লাগিছিল, কিন্তু মোৰ মতেতো মানে নচলে নহয়, পাৰ্টিত চবেই আছে। এতিয়া কথাটো হ'ল কি, ৰাজনীতিক একো নাই, ৰাজনীতিত কেইজনমান মানুহ থাকে আৰু সেই মানুহৰ চিন্তাধাৰা তেওঁলোকৰ লোৱা পলিচিবিলাক যদি ঠিক থাকে, তেতিয়া সেই ৰাজনীতিক দলৰ লগত ৰাইজে সমৰ্থন কৰি পেলাই গৈ থাকিব। ৰাইজে কোনো ৰাজনীতিক দলৰ পকেটৰ মাল নহয়। গতিকে যি ৰাজনীতিক দলৰ ব্যক্তিসকলে ভাল কাম কৰিব, ইফালে ৰাইজে গুচি যাব। আজি BPF দলৰ প্ৰত্যেক লিডাৰজনে থাকিব, তেওঁলোকে থাকিব, আজিও অফিচত আছে আৰু আজিও তেওঁলোকে কৈ আছে আমি ক'তো নাযাওঁ, কিন্তু সমৰ্থকহে আমাৰ লগত গুচি আহিব। এতিয়া বিশ্বজিৎ দৈমাৰীৰ লগত যিবিলাক বিষয়বাদ থকা সিহঁতে নাহিব, কিন্তু বিশ্বজিৎ দৈমাৰীৰ লগত যদি বিশ্বজিৎ দৈমাৰীৰ চিন্তাধাৰা মোৰ কিছুমান কাম কাজক যদি ভাল পায়, কোনোবাই BPF সমৰ্থন কৰিছিল, এই সমৰ্থকবিলাকে মানে বিশ্বজিৎ দৈমাৰীৰ লগত আহি যাব। সমস্যাৰ সন্মুখীন হোৱাৰ মানে কথা চৰ্চা হৈ থাকে। এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন যি BPF চৰকাৰ আছিলে, তেওঁলোকৰ কিবা মানে নিজা বিশেষ পলিচি আছে নেকি ইণ্টাৰনেল, যাৰ কাৰণে তেওঁলোকে? মই ভাবোঁ তেনেকুৱা কোনো ইণ্টাৰনেল নাই, তাত এটা নেগলিজেঞ্চি। মানুহৰ যিবিলাক অভাৱ অভিযোগৰ কথা আহে, মানুহে যিবিলাক যেতিয়া তেওঁলোকৰ সমস্যাৰ কথা কয়, সেইটো আমাৰ পাৰ্টিৰ তৰফৰ পৰা বা আমাৰ চৰকাৰৰ তৰফৰ পৰা গুৰুত্ব দিয়া হোৱা নাই। গতিকে সেইবিলাকৰ ক্ষেত্ৰত বিষয়বিলাক যদি বিভাগীয় কৰ্তৃপক্ষক দায়িত্ব দিলে হয় যে তেনেকুৱা কি ঝামেলা হৈছে মানুহবিলাকৰ মাটি বাৰীৰ পাৰ্মিশ্যনত, ডেফিনেটলি সেইবিলাক কৰিলে ৰাইজে সন্তুষ্ট হ'লে হয়। আৰু নিশ্চয় যিবিলাক আজি 2 বছৰ হোৱা নাই, 3 বছৰ হোৱা নাই, সেইবিলাক কাম হয়তো 3 মাহতে হৈ গ'লে হয়। গতিকে মই ভাবোঁ ইয়াত তেনেকুৱা ধৰণৰ ইণ্টেনশ্যনেলি জাতি জনগোষ্ঠীক লৈ নহয়, কিন্তু যিবিলাকে দায়িত্ব লৈ আমাৰ BTC চৰকাৰখন চলাইছে, বিভাগবিলাক চলাইছে আৰু স্বয়ং যি মুৰব্বীবিলাকে তাত চিন্তা কৰিছে, তেওঁলোকে এইবিলাক বিষয়ৰ ক্ষেত্ৰত কোনো গুৰুত্বই প্ৰদান নকৰিলে, নেগলিজেঞ্চি। গতিকে মই ভাবোঁ এনেকুৱা হৈ থাকিলে BTCখন গোটেই শেষ, চৰকাৰটো বাদেই দিয়ক, কাৰোবাৰ উন্নতি হোৱাটো বাদেই দিয়ক, সমাজ হিচাপে আমি একত্ৰিত হৈ পেলাই চলি থাকিব নোৱাৰোঁ। এনেকুৱা এটা পৰ্যায় BTCত আহি পৰিছে। চোৱা, সেইটোতো বিজেপিৰ কথা, দলৰ কথা, ইমান ডাঙৰ পাৰ্টিৰ কথা। ভাই, মই BPFৰ মাজতে মোক কোনে কি ভাবিছে পাত্তাই নাপালোঁ। বিজেপিৰ কথাটো মই কেনেকৈ ভাবি মই আজি বিজেপি মানে জাষ্ট এজন সাধাৰণ কৰ্মী হিচাপে জইন কৰিব খুজিছোঁ। ইয়াৰ পিছতহে লাহে লাহে মোৰ বিজেপিতে শিকিবলগীয়া বহুত আছে। মই ভাৰত মাতাকে জয়টোৱে মোৰ আগৰ পৰা কোৱাৰ অভ্যাস নাই, সেইটোৱে মই কিমান মুখস্থ ল'ব লাগিব, বন্দে মাতৰম মই গাব শিকিব লাগিব, মোৰ কিমান শিকিবলগীয়া আছে। গতিকে আজিয়ে মই সেইবিলাক পাৰ্টিৰ বিষয়ত নকওঁ, পাৰ্টিয়ে কি কৰিব খুজিছে সেইটো মই নকওঁ। মই এটাই কথাই ভাবোঁ যে মই যি উদ্দেশ্যত মই BPF এৰি গুচি আহিছোঁ, সেই উদ্দেশ্য বাস্তৱত সফল কৰি ৰাইজক যাতে বিজেপিৰ দ্বাৰা কিবা এটা কৰোৱাৰ ৰাস্তা কৰি দিব পাৰোঁ, মোৰ সেইটোৱে লক্ষ্য এতিয়া। তো যদি স্যাৰ আপোনাক চিফ হিচাপে প্ৰক্ষেপ কৰে বা চিফৰ আসন দিয়ে, আপুনি কি ধৰণে BTR বা এতিয়াতো হোৱাৰ পিছতহে গম পাম যে মই কি কৰিব লাগে। এতিয়া সেইবিলাক বিষয় কথা পাতি কি লাভটো আছে? আজি সেইটো ক'লে বিতৰ্ক আহি যাব যে MP সেইটো কৈছে, সেইটো কৈছে, তেনেকুৱা ধৰণৰ কথা আহি পৰা নাই। মই এইটোৱে যে BTCত আজি যি ধৰণৰ লাষ্ট 15 ইয়াৰ্ছ চলি আহি পালে, আজি শেষ পৰ্যায়ত যিটো এটা মানে কি কয় অৱস্থাত আছে, সেই অৱস্থাৰ পৰা BTCটো উদ্ধাৰ কৰিব লাগে। আৰু আপুনিও মানে অলৰেডি বিজেপিত জইন কৰিম বুলি সিদ্ধান্ত ল'লে, কেতিয়ালৈকে আপুনি জইন কৰিব বিজেপি? ডেফিনেটলি সেইটো প্ৰচেছ চলি আছে। মই MP হোৱাৰ কাৰণে মোৰ টেকনিকেল প্ৰব্লেম আছে। MP মানে কিবাটো লয়, ৰিজেন দিয়া, মানে পাৰ্টিৰ পৰা বেলেগ মানে পাৰ্টিত যোগদান কৰা, এণ্টি ডিফেকশ্যন, পিপল ৰিপ্ৰেজেণ্টেটিভ এক্ট। গতিকে মই ৰাজ্যসভাত এই গোটেই মানে প্ৰক্ৰিয়াটো কেনেকুৱা কি, য'ত কাৰো অসুবিধা নহয়, যাতে মোৰ MP চিটখন কেছ দি ফালে 2 বছৰ 3 বছৰ মানে আপোনাৰ হেং হৈ নাথাকে। কাৰণ অসমৰ পৰা প্ৰতিনিধি কোনোবাতো থাকিব লাগিব। মই তেনেকুৱা ভেজাল কৰি থৈ যাব খোজা নাই য'ত মোৰ কাৰণে অসমৰ পৰা এটা MP হেৰুৱাই থাকে। গতিকে সেইটো মোৰ 10 দিনমানৰ ভিতৰত গোটেই কিবাটো ৰাজ্যসভাৰ ছেক্ৰেটাৰীৰ পৰা ক্লিয়াৰ কৰি দিব আৰু সেইমতে মই কাম কৰিম। তো এটা কথা স্পষ্ট, মই BPF এৰিছোঁ পৰ্টফলিঅ', প্ৰাইমাৰীটো মই মানে এৰিম, মাত্ৰ মই ৰুল ৰেগুলেশ্যনটো চাই আছোঁ আৰু বিজেপিত যোগদান কৰিম, এইটো 100%। আৰু আজিৰ তাৰিখৰ পৰা মই চাপ'জ যি কাম কৰিম, মোৰ ভৱিষ্যতৰ এই যিটো মানে কাৰ্য মানে কিবা লৈছোঁ, কি কয় আপোনাৰ সেইটো লৈ পেলাই
মই আগবাঢ়ি যাওঁ গতিকে ইয়াত কোনো ডাউট নাই মই BPF ৰিজেন খাটাম অলৰেডি কৰিলোঁ মই BPF জইন কৰিম খাটাম দিন তাৰিখটো অলপমান আমাৰ কি কয় BJPত যোগদান দিম কৰিম খাটাম মাত্ৰ আপোনাৰ কিছু মানে আইনগত কিছুমান প্ৰক্ৰিয়া আছে পিপল ৰিপ্ৰেজেণ্টেটিভ মানে এক্টৰ কথা আছে আৰু পাৰ্লিয়ামেণ্টৰ কিছুমান প্ৰচিডিউৰ কথা আছে মোৰ ব্যক্তিগত জীৱনৰ কিছুমান তাত কথা আছে যেনেকৈ আপোনাৰ এক বছৰতে আমি মানে এক মাহতে আমি কোৱাৰ্টাৰ এৰিব লাগে এতিয়া মই যদি ৰিজাইন দি দিওঁ ৰাজ্যসভা ইয়াৰ পৰা একচেপ্ট হ'ব আৰু এক মাহত মই টপলা টপলি বান্ধি লৈ আনিব লাগিব কিন্তু আজি কোভিডৰ কাৰণে এইবিলাক মোৰ কাৰণে সম্ভৱ নহয় গতিকে সেইটো যদি হয় কমচে কম একেবাৰতে মই ট্ৰাক চাক লৈ যাব লাগিব কাৰণ 12 বছৰ তাত মই সংসাৰ পাতিছোঁ গতিকে সেইখিনিও মোৰ ব্যক্তিগত জড়িত গতিকে বাকী কোনো ৰাজনৈতিক স্বাৰ্থত মই সেই বস্তুবিলাক ৰখা নাই এতিয়াৰ যিখিনি অলপমান ডিলে হৈছে ইয়া হ'ল প্ৰক্ৰিয়া মানে অফিচিয়েল যে পাৰ্টিত আহে এতিয়া মই যিটো এটা BPF দলক মানে যিটো এটা অন্ধকাৰ দেখি ফালে তাৰ আৰু মই কেতিয়াও পোহৰাব নোৱাৰোঁ এই কনফিডেন্ট হেৰুৱাই মই যেনেকৈ আহিছোঁ নিশ্চয় সবেই ভাবিব পৰা মানুহ গতিকে তেওঁলোকে নিশ্চয় ভাবিব যে সেই সময়ত কি পন্থা ল'ব কোনটো পথ বাছি ল'ব এইটো 2 নম্বৰ যিহেতু চন্দ্ৰব্ৰহ্ম ডাঙৰীয়াই মোক ডিচেম্বৰৰ ভিতৰত কিবা এটা নহ'লে ডাষ্টবিন বুলি কৈছে চন্দ্ৰব্ৰহ্ম ডাঙৰীয়া মানে মই BJP কিয় আহিছোঁ বা কি কণ্ডিশ্যনত আহিছোঁ এই বিষয়ে তেখেতে নাজানে চাপ'জ মানে কিছুমান তেওঁৰ লগত যিটো সংঘাত হৈছে সেইটো কিন্তু তেওঁ ভিতৰত কিবা এটা এজেণ্ডা আছে বুলি তেওঁ সন্দেহ কৰি আছে যে মই মন্ত্ৰীৰ টপত আহিছোঁ কিবা টপত আহিছোঁ এতিয়া মই ক'লেওনো কোনে বিশ্বাস কৰিব কিন্তু সঁচা কথাটো হ'ল তেনেকুৱা মই মেণ্টেলি কোনো প্ৰিপেয়াৰ হোৱাই নাই যে BJPত যাই কি কৰিম কি নকৰিম মোৰ প্ৰথম কথাটো হ'ল BPFত আৰু মই থাকিব নোৱাৰোঁ যিহেতু আমাৰ মাজত মনোমালিন্য হ'ল মানে সংঘাত হ'ল আজি পাৰ্টীয়ে কাম কৰাত অসুবিধা আৰু মই যদি পাৰ্টীত থাকোঁ কিবা এটা কথা পাতিলে সদায় মোক কৈ থাকিব যে MPকটো বিশ্বাস কৰিব নোৱাৰে MP এতিয়াই BJPক মানে কি কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ মানে কৈ দিব পাৰে তেনেকুৱা ধৰণৰ পৰিৱেশ হৈ থাকিব গতিকে এনেকুৱা পৰিৱেশ থকাতকৈ তেওঁলোকে অশান্তি ময়ো অশান্তি ওলাই আহাই ভাল বুলি মই ওলাই অহাৰ সিদ্ধান্ত লৈছোঁ এতিয়া যিটো ডাষ্টবিনৰ কথা কৈ আছে মই ভাবোঁ মই অলৰেডি তেওঁলোকৰ লগত ডাষ্টবিনটোত আছোঁ গেলা পচাত আগ্ৰামা মহিলাই ডাঙৰীয়া চন্দ্ৰব্ৰহ্ম ডাঙৰীয়া তেখেতসকলৰ লগত ময়ো ইয়াত বৰ্তমান BPFত থকা মানে ডাষ্টবিনতে আছোঁ এইটোনো কি ভাল বস্তু সমাজ জীৱনত আমি একো কৰিব পৰা নাই গতিকে এতিয়া যদি নতুন ডাষ্টবিনত মই পৰে মই ভাবোঁ ফ্ৰেছ চাফা চাফা ডাষ্টবিন এটাত যাব পাৰিম তেতিয়াতো উশাহ ল'ব পাৰিম ভালটো গতিকে ডাষ্টবিনটোত অলৰেডি আছে নতুন ডাষ্টবিন হ'লে একো ডিফাৰেঞ্চ নাই কিন্তু নতুন ডাষ্টবিন হ'লে চাফ চুতৰা ডাষ্টবিন এটা মই পাম য'ত মই থাকিব পাৰোঁ পৰি ফালে আৰামত আৰে হিচাপ বিচাৰি কি লাভ অলৰেডি কাগজ আছে BTC তো হিচাপ বিচাৰি লাভ নাই নহয় আমাৰ টেনশ্যনটো হৈছে কালি 650 কোটি টকা পোৱাটো আমি পে'মেণ্ট দিম না BTC ৰাইজৰ কাৰণে কিবা এটা আমি কাম কৰিম না নতুন যুৱ চামক আমি 10 লাখ 15 লাখৰ কাৰণে ঠিকা কৰিবলৈ দিম তেওঁলোকৰ জীৱিকাৰ কাৰণে কি কৰিম আমি মোৰতো টেনশ্যন সেইটোহে সেইটোৰ কাৰণে BJP চৰকাৰ যদি হয় অসমত যদি BJP চৰকাৰ চেণ্ট্ৰেলত যদি BJP চৰকাৰ কোনে কি কৰি গ'ল বিচাৰ কৰে কৰ জেলত ডেট দিয়ক কিন্তু BTC ৰাজ্যক মুক্ত কৰি দিয়ক প্ৰত্যেক বছৰে যাতে BTC ৰাইজে এইবিলাকৰ কাৰণে অসুবিধাত নপৰে আৰু আমাৰ উন্নয়ন যাতে দ্ৰুতগতিত হৈ যায় গতিকে কেন্দ্ৰই যদি দিব লগা পইচাই আছে সঁচাকৈ যদি 3000 কোটি টকা সঁচা কামত ব্যৱহৃত হৈছে আৰু ইয়াৰ আধাখিনি হৈছে তেতিয়াহ'লে আধাখিনি বাছি লৈ বাকীটো কেঞ্চেল কৰি হ'লেও ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰ চৰকাৰৰ পৰা এই 1-2 কোটি টকাটো দি ফালে এক্সট্ৰাকৈ আমি যাতে বাজেট হিচাপে নতুন এটা আঁচনি লৈ এই BTCখন আমি বচাই ৰাখিব পাৰোঁ BTC শেষ 10 বছৰ BTC আৰু একো কাম কৰিব নোৱাৰে BTC শেষ অলৰেডি তো আমি শেষটো বিচাৰোঁ না কিবা এটা কৰিব বিচাৰোঁ আৰু যদি সেইটো BPF চলায় তেতিয়া BPFে তেওঁলোকৰ পুৰণা মানুহকে পে'মেণ্ট দিব পুৰণা মানুহকে ঠিকা দিব আৰু তেনেকুৱা ধৰণৰ কৈ মিলি পিছত দিন অমুক দিন তুমুক দিন হিটো দি আজিৰ দিনটোত যিবিলাক কাৰবাৰ কৰি আছে এই কাৰবাৰ কৰি থাকিব সাধাৰণ মানে BTC ৰাইজৰ একো উন্নতি নহয় কথা পাতাত তেনেকুৱা মোৰ কোনো স্বাৰ্থ কিন্তু আপুনি ইলেকশ্যনৰ আগমুহূৰ্তত যি ল'লে BTC ইলেকশ্যনৰ আগমুহূৰ্তৰ সিদ্ধান্তটো আগতীয়াকৈ বা পিছকৈ কিয় নল'লে এটা চিটুৱেশ্যন মই আপোনালোকক ক'লোৱে 31 আগষ্টৰ পৰা মোৰ এটা চিটুৱেশ্যন হৈছে BTCৰ কাম কাজক লৈ পেলাই মানে কি কয় BPF দলৰ কিছুমান পলিচিক লৈ এতিয়া BPF দলে কৈছে যে বড়ো একৰ্ড ইমপ্লিমেণ্টেশ্যন আমি কৰিবলৈ নিদিওঁ এই সিদ্ধান্ত মানে ইলেকশ্যনৰ আগৰ নাছিলে কিন্তু সেই সিদ্ধান্ত আপোনালোকে জানে যে বিভিন্ন সভা সমিতিত আমাৰ পাৰ্টিৰ পৰা সেইটো কৰা হয়
যিটো মই সমৰ্থন কৰিব পৰা নাই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল হ'ব লাগে কৰিব লাগে গভৰ্ণমেণ্টৰ লগত কথা পাতি আহিছিলে BTCৰ বাহিৰত আৰু এতিয়া গভৰ্ণমেণ্টে চব কৰি যোজা ঠিক কৰিল আৰু তেতিয়া আমাৰ BPF দলৰ পৰা কোৱা হৈ গ'ল সেইটো বিলত আনিব নালাগে মুখ্যমন্ত্ৰী আৰু আমাৰ কি কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আগ্ৰমা মহিলাই ডাঙৰীয়াক কৈ দিলে যে এই বিল কোনো পধ্যে আগষ্টৰ মানে ছেশ্যনটোত 31 আগষ্টৰ ছেশ্যনটোত আহিব নালাগে আগ্ৰামা মহিলাৰ একনাদ্যবাদ শাসন চলে মই তেনেকুৱা ক'বলৈ নাযাওঁ মানে চাপ'জ মই এই পাৰ্টিতে আছিলোঁ কিন্তু কথাটো হ'ল সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যিবিলাক সিদ্ধান্ত মানে BPF দলে লৈছিলে এই সিদ্ধান্তবিলাকৰ ক্ষেত্ৰত কিছুমানটো জনস্বাৰ্থৰ মানে সপক্ষে হোৱা নাছিল